ভাগৰ লাগি গৈছে কিমাননো পঢ়িম আৰু পঢ়ি পঢ়ি লাগি গৈছে মনটোকে ভাল লগাই লওঁ মানুহজনীকে অকণমান লগ কৰি আহোঁ ফোন এটাই কৰি দিওঁ আছেনে নাই হেল্ল' হেল্ল' কোন কোৱা গৈ আছোঁ ৰ'বা তোমাক লগ কৰিব পাৰিম নাই আজি লগ কৰিব নোৱাৰিম নহয় তুমি বাটলৈ ওলাই আহিবা ৰ'বা মই চাই লওঁ ৰ'বা মা গম পালে দিগদাৰ হ'ব নহয় ঠিক আছে হ'ব দিয়া তাত মই অলপ টাইম ৰখিম ঠিক আছে ৰ'বাচোন মই কিবা এটা কৰি চাওঁ হ'ব দিয়া বাই আছে বহুত কম আছে মায়ে গাড়ীখিনিতে লৈ যাওঁ মা এই চাবিটো দিয়াচোন স্কুটি চাবিটো মোৰ গাড়ীখনত তেল কম আছে কলৈ যাবলৈ ওলাইছ ন এফালৰ পৰা আহোঁ দিয়া তই ভাত পানী যে নাখালি ভাত বাহাতে থাকিলে আহি পেলাই খাম দিয়া পিছত খাম জানো ভাত কিবা কৈ এৰি থৈ পেলাই যাবলৈ আহি আছো নষ্ট হৈ গৈছে কৰিব লাগিব আজি আবেলিলে ফুলখিনিকে ঠিক কৰিব লাগিব ইমান ধুনীয়া ফুলখিনি মই আনিছো ইমান কষ্ট কৰি ৰুইছো আজিতো এদিন ভাতেই দিয়া নাই ভাতকেইটা খাব বুলি কৈ লওঁ আৰু বুজিছ তই ভাত পানী থৈ দিছো খাই ল'বি মই পথাৰ পৰা আহোঁ ছাগলীকেইটা লৰাই থৈ আহোঁ বুজিছ আজি তুমি যাব নালাগে দিয়া কিয় মই ছাগলীকেইটা লৰাই থৈ তোক পঢ়ি হ'ল জানো মোৰ হ'ল যা তেতিয়াহ'লে তই যদি যাওঁ সেই পানীখিনি লৈ যাবি পানী বাল্টিংটো ক'ত এই পিছফালে আছে যা মই ভৰাই থৈ দিছো লৈ যা আৰু দেৰি নকৰিবি দেই একদম দেৰি নকৰিবি সোনকালে আহিবি হ'ব দিয়া ইমান ৰ'দখনত ছাগলীখিনি ক'ত দিলে বাৰু হেল্ল' দেহা কোৱা ক'ত আছা তুমি মই ছাগলী লৰাবলৈ আহিছো তুমি ক'ত আছা মই আগৰ জেগাখিনিতে আছো ঠিক আছে মই গৈ আছো ৰ'বা জলদি গৈ আছো ৰ'বা এই মানে মা যে ছাগলীজনী ক'ত দিলে এনেই দেৰি হৈছে যা মাতি থাকে আহিলা আহিলো ক'তনো মাতা তুমি য'তে ত'তে এই ৰ'বা মায়ে ভয় লাগে নহয় কিয় মায়ে গম পালে থব আমাৰ দুটাকে হয় নেকি মায়ে গম নোপোৱাকে সেইফালে যাওঁ ব'লা এইজনী ইমান সময় হ'ল এতিয়ালৈকে অহা নাই যে ময়ে যাওঁ এই ছাগলীকেইজনী চিনি পাইছে নাই মোৰ সন্দেহে লাগিছে পাই আগখন মাৰি থৈ যাওঁ শুনিছেনে মই পথাৰৰ পৰা আহোঁগৈ ছোৱালী এতিয়ালৈকে অহাই নাই আপুনি ভাত খাই পেলাই শুই থাকক ক'লৈ গ'ল বাল্টি এয়া ছাগলী পানী খুৱাইছে পাই বদমাছি সেইকাৰণে নপঢ়ে সেইকাৰণে কৈছে মই পথাৰলৈ যাওঁ
তাকে ভাবিছোঁ মই এদিনো পথাৰলৈ নাহোঁ বুলি কোৱা ছোৱালীজনী আজি পথাৰলৈ আহিছে। এই আজি কোনফালে গ'ল এতিয়া? ছাগলী চাগে আজি পানী খাব নাপায়, পেট শুকালে দেখি। আজি একদিন এজনীক মই আজি ছাগলী অৱস্থা নাইকিয়া কৰি দিছোঁ। মই ঘৰৰ পৰা আকৌ আনি দিম আগতীয়াকে এইজনী খাই যাওঁ মই দে খাইজনী কলৈ গ'ল আজি। পঢ়া শুনা এই থৈ ভাত পানী নোখোৱাকে ইয়াত আছেহি। আজি মই গালি পাইছে গম নাপায়। কিবা খাই আহিছেনে? খালোঁ। মা মেগী অকণ বনাই দিছিলে তাকে খালোঁ। ভাত খাব তুমি কি খালানো? নাখালোঁ একো। কিয় নাখালা? খাবলৈ দিছিল মায়ে। সেই খাই আহিব লাগে আকৌ। খাবলৈ দিয়া এনেকে দিছিলে খালী পেটত কিন্তু থাকে নেকি আৰু? মোৰ ভোকে নালাগিল। তোমালৈ মনত পৰিছিল। মা গম পালে থব। তোৰ লগত আৰু কলে গ'ল সেইটো উঠা উঠিবলৈ ছাগলী খোৱালি? অ মা খোৱালো। ক'ত খোৱালি? ছাগলী পাক খাই আছে নহয় মই আহি দেখোন দে। আৰু তই কাৰ পুতেক ক'ত? মই কেকনৰ পুতেক। তই কেকনৰ পুতেক। ব'ল আজি তোকো মই আজি ফালি আছো ঘৰত ব'ল। আৰু তই ব'ল ঘৰত ব'ল তই ব'ল আজি ঘৰলৈ মাৰ কৈ আছো ব'ল। আহকচোন আহক বহকহি আহক আহক আহকচোন বহক বহক মই ইয়াত বহিবলৈ অহা নাই। বহকচোন কি বা হ'ল? আপোনাৰ ল'ৰাক চম্ভালি ৰাখিব গম পাইছেনে? কি কৰিলেনো সি? আপোনাৰ ল'ৰা আৰু মোৰ ছোৱালী দুইটা গৈ পেলাই সেই ধান বজাত কথা পাতি আছে। আপোনাৰ ল'ৰাই খুচুৰা দিছে তাই। মোৰ ল'ৰা তেনেকুৱা নহয় দেই। আপুনি কি বুজাইছে? মোৰ ছোৱালী তেনেকুৱা। আৰুনো মোৰ ল'ৰাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। কথা ক'বলৈ আহিছে। মাক যেনেকুৱা জীয়েকো তেনেকুৱা। মাকে এই সংসাৰখনৰ লগত লিলিমাই কৰি ফুৰিছিল নহয়। আপুনি কি কৈছে? আৰুনো কি কৈছো? নিজৰ সি পাহৰিলে নেকি? আপোনাৰ পিয়ন দেখোন ময়ে আছিলো। ৰমেন আকৌ বজাৰী এটা আছিলে 3টামান আছিলে কথা নিজে যে এই যে গাঁও 10টামান ভাল পাইছিলে এই যে থুলুকৰ পুতেক এই যে লাহেশ্বৰী পুতেক কলৈ গ'ল সেইখিনি অতীত বিলাক পাহৰি যাব নালাগে। আৰু তুমি পাহৰিব নালাগে বুজিছা? তুমি পাহৰিব নালাগে। তোমাৰখিনিও মোক সম্পূৰ্ণ মনত আছে। একেবাৰে তাই কমপ্লেইন তোমাৰ ল'ৰাই ভুল কৰিছে বুজিছা? তোমাৰ ছোৱালীজনী সতী গম পাইছানে? মোৰ ছোৱালী 16 বছৰ বয়স হৈছে মাত্ৰ। তাই এতিয়া সি খুচুৰাই গৈছে কথা উঠি গৈছিলে কথা নকবা তুমি মোৰ আগত বুজিছা? আৰু সেইকাৰণে মানে সখী দিব লাগিছো। নেক্সট টাইম এনেকুৱা ভুল দেখো নহয় কথা বেয়া হৈ যাব। সুধিছে বুঢ়ানী কথা এটা কওঁ বুলি ভাবিছো। কওক। ইহঁত দুটাৰ বয়সো কম হৈ আছে আৰু এইখিনি সময় হ'ল পঢ়া শুনাৰ সময়। এতিয়া যদি সিহঁতে পঢ়া শুনা বাদ দি এইবিলাকত ধান্দা কৰে তেনেহ'লে সিহঁতে ভৱিষ্যতে মানুহ হ'ব নোৱাৰিব। সেইটো কাৰণে মই ভাবিছো আপুনি আপোনাৰ ছোৱালীজনীক বুজাওক আৰু ময়ো মোৰ ল'ৰাটোক বুজাওঁ যাতে সিহঁতে ইয়াৰ পৰা আঁতৰি পেলাই ভালকে সিহঁতে জীৱনটো গঢ় দি লওক পঢ়ি শুনি পেলাই।
হয়, আপুনি ঠিক কথাই কৈছে। ময়ো মোৰ ছোৱালীজনীক এতিয়া ঘৰত গৈ বুজামগৈ, আৰু আপুনি আপোনাৰ ল'ৰাটোক বুজাব। সিহঁতেতো ভুল কৰিছেই, তথাপি এতিয়া প্ৰথম ভুল বুলি সিহঁতক আমি ক্ষমা কৰিছোঁ, আৰু দ্বিতীয়বাৰলৈ যাতে এনেকুৱা নহয় তাৰ বাবে আমি সিহঁত দুয়োটাকে বুজাম। আৰু এইখিনিতে এটা প্ৰস্তাৱ দিব পাৰোঁ নেকি হাজৰিকানী? কওকচোন। যদি সিহঁতৰ খুব বেছিয়ে ইচ্ছা, দুয়োকে বহুতেই ভাল পায়, তেনেহ'লে নিজকে সিহঁতে এজন ভাল মানুহ বুলি প্ৰতিষ্ঠিত হোৱাৰ পিছত সমাজত তেওঁলোক দুয়োৰে বিবাহ আমি সম্পন্ন কৰি দিব পাৰোঁ নেকি? হয়, আপুনি ভাল সিদ্ধান্তই লৈছে। সেইখিনিলৈ আগবাঢ়ি যাবলৈ আমি সিহঁতক পিছত অনুপ্ৰেৰণা যোগাম। বৰ্তমান সিহঁতৰ এই সময়খিনি আমি সিহঁতক পঢ়াত মন দিবলৈ হয়, আমি জোৰ দিব লাগিব। হয়, মই এতিয়া ঘৰত গৈ তাইক বুজামগৈ, আৰু আপুনিও আপোনাৰ ল'ৰাটো যেতিয়া আহিব তাক বুজাব। ঠিক আছে, তেনেহ'লে আজি আহিছোঁ দিয়ক। ঠিক আছে, হ'ব। বহক। তই যে এই ছাগলী পানী খাওঁগৈ বুলি গলি, তাৰ কেনেকৈ পালি গৈ? কেনেকৈ পালি গৈ? মই তাক ভাল পাওঁ। তোৰ বয়স কিমান হৈছে? তই এবাৰ কি পৰীক্ষা দিবি? কি পৰীক্ষা দিবি তই এবাৰ? মেট্ৰিক পৰীক্ষা দিয়া ছোৱালী এজনীয়ে এতিয়া এনেকৈ ভাল পাই এই ৰাস্তাই ঘাটে এই ধান কেইটা চান ঘূৰি ফুৰা সময় আছে হৈছে নেকি? তই পঢ়িব লাগে নে নালাগে? পঢ়ি হ'ল। কি পঢ়ি হ'ল? সি বহুত ভাল। সেইটো কেইকণৰ পুতে জন্ম হোৱাৰ পৰা দেখি আহিছোঁ, তাৰোতো বয়স বহুত বেছি হোৱা নাই। হে, সি ভাল বুলি ক'লে হ'ব নেকি? তই জাননে নেজান? তইতো এতিয়া মেট্ৰিক দিবি, আৰু তই কলেজ পঢ়িলে ভালকৈ গম পাবি। এইটোতো চৰকাৰে এটা নিয়ম দিছে, জান নে নেজান? জান যদি তহঁতে আৰু কি কৰি আছ? ভাল কাম কৰিছ জানো এইবিলাক? হ'ব দিয়া মা, নকওঁ আৰু আজিৰ পৰা। নকওঁ বুলি ক'লে নহ'ব নহয়। মই আজি বাপেৰক কথাটো ক'ম বুলি ভাবিছোঁ যদি মই নকওঁ, কাৰণ তেওঁ মনত দুখ পাব, গম পাইছ? সেইকাৰণে মই তোক আজি মোৰ ছোৱালীৰ কাৰণে মই তোক আজি বুজাইছোঁ, এনেকুৱা কাম নকৰিবি। তহঁতৰ বয়স বহুত আছে, ভালকৈ পঢ়ি শুনি ল, নিজকে সমাজৰ আগত এজন ডাঙৰ মানুহ বুলি প্ৰতিষ্ঠিত কৰ। তাৰপিছত তই যালৈ বিয়া হৈ যাবি, তাক আমাক ক'বলগীয়া নাই। আৰু তাকো কৈ দিবি তোক এনেকৈ ফোন কৰি ডিষ্টাৰ্ব কৰি নাথাকে যাতে, বুজি পাইছনে? সিও ভালকৈ সমাজত এজন ভাল মানুহ হিচাপে প্ৰতিষ্ঠিত হওক, আৰু তয়ো হওক। পঢ়ি শুনি ল ধুনীয়াকৈ, আৰু তোৰো যদি মন তাৰো যদি মন, তেতিয়াহ'লে ঠিক আছে, দুয়োটাকে উপযুক্ত বয়সত বিয়া পাতি দিম। তাৰ আগত তেৰি মাৰি নকৰিবি। আৰু এই মোবাইল দে। নালাগে, মই একো নহয়। তই এই মোবাইলটো পৰীক্ষা শেষ নোহোৱালৈকে নোৱাৰ ল'বলৈ। ক'ত গৈছিলি? লগৰ ল'ৰা এটা গ'ল। লগৰ ল'ৰা ঘৰলৈ গৈছিলি? বহ, তোৰ লগত মোৰ কথা আছে, আৰু চাবি দে। কি কথা কোৱা মা? মই এইবিলাক কি শুনিছোঁ? বৰুৱানীয়ে যে আহি পেলাই ঘৰতে মোৰ যে গোচৰ দি থৈ গ'লহি। বুঢ়ীজনী আৰু পালে হৈ গ'লহি আহি। শুন, মইতো গালি খপনি নেপাৰোঁ, কিন্তু এইখিনিতে এটা কথা কওঁ। চা, তই এতিয়া হাই ছেকেণ্ডেৰী ফাইনেল দিবিহে। এতিয়া হ'ল তোৰ পঢ়া শুনাৰ সময়, আৰু এইবিলাক মানুহৰ পৰা শুনিলে মই মনত দুখ পাওঁ, জাননে? বুজি পাইছ যদি পঢ়াত গুৰুত্ব দিবি। কোৱা নাই মই ছোৱালীজনী বাদ দিবলৈ, কিন্তু আগতে পঢ়া শুনাখিনি ঠিক কৰি ল, তাৰপিছত বেলেগ চিন্তা কৰিবি। সমাজত যদি ভালকৈ পঢ়ি শুনি প্ৰতিষ্ঠিত হ'ব নোৱাৰ, তেনেহ'লে সমাজত কোনো মৰ্যাদা নিদিয়ে, গম পাইছনে? ঠিক আছে মা, তোমাৰ মতে বাৰু যা, হাত ভৰিকেইটা ধুই লগৈ। ভাত খাই নগলি নহয়, ভাতকেইটা খাই লগৈ যা।